হেৰা আজি দেৱালী নহয় জানো বজাৰ লিষ্টখন দিয়া আকৌ হেৰা শুনিছানে হে ৰ'বহে আপুনিও বৰ উৎপাত কৰে মানুহটো মানে শান্তি নাই কিবা এটা উৎসৱ আহিবহে লাগে ইমান উৎপাত এই আজি নহয় কালিলৈহে দেৱালী আবেলিলৈ বজাৰ কৰিব লিষ্টখন মই দিম অ' হয় নেকি মই আকৌ আজি বুলিহে ইমান উৎপাত কৰি আছিলোঁ আকৌ কলপুলি ফালাবান লাগিব যে বাৰু চাহ একাপ বনোৱা যোৱা খাই পেলাই মই ওলাই যাওঁ চাহ লওক অঁ দিয়া আপুনি চাহকাপ খাওক মোৰ ভিতৰত কাম আছে কৰি আহোঁ অ' বৰদেউতা উঠিছে যেন পাইছোঁ আপুনি দেৱালী পাতিব নাই এইবাৰ কি কওঁ তিলেশ্বৰ বিহু যেনেকৈ আমাৰ আদৰৰ দেৱালীও জানো তেনেকৈ আমাৰ আদৰৰ নহয় হয় দিয়ক বৰদেউতা কিয় নেপাতিম পাতিব লাগিব হেৰি আপুনি বাটতে ৰখি লেকচাৰ দি থাকিবনে নে বজাৰলৈ যাব অঁ গৈছোঁ ৰ'বা ঠিক আছে দিয়ক বৰ্তা এতিয়া মই গৈ থাকোঁ পিছত লগ পাম আপোনাক দিয়া, গৈ থাকা। আহিছোঁ অ' মাজনী অ' মোনাটো লৈ আছোন ভিতৰৰ পৰা সোনকালে বজাৰকেইটা কৰি আহোঁগৈ গৈছোঁ দেউতা ৰ'বা অ' দেউতা মোৰ কাৰণে ফিফি দুডালমানো লৈ আহিবা হ'ব দে আই লৈ আহিম অ' দেউতা ক'বলৈ পাহৰিলোৱে বজাৰৰ লিষ্টখন মোনাটোৰ ভিতৰতে আছে হ'ব দে হেৰা দোকানী চাকি কেনেকৈ লগাইছা হে ভালনে ভালেই দাদা 20টামান দি দিয়া ঐ বগুৰাম মাটি চাকিৰ দোকানত যে হেৰা দে কি কবি গাঁৱৰ মানুহ তাতে আকৌ মাটিৰ মানুহ কিয় বগুৰাম কেনে আছ কি কিনিছ এতিয়াওনো চাকিৰ পোহৰতে দীপাৱলী পালি আছনে সেইবোৰ দিন গ'ল এতিয়া চাকিৰ ঠাইত মানুহে ৰমক জমক লাইট লগায় আৰু তই সেইখিনি দিনতে আছ আৰু তই চাকিৰ দিন পাহৰিবই পৰা নাই কি যে হ'ব আৰু দেই তোৰ হেৰা দে কি কবি গাঁৱৰ মানুহ তাতে আকৌ মাটিৰ মানুহ আমিতো তোৰ নিচিনা লাইটৰ পোহৰত ডাঙৰ হোৱা নাই গতিকে চাকিৰ পোহৰতে পালন কৰিম আমাৰ উৎসৱটি আৰু শুন মই ভাবিছিলোঁ আমাৰ গাঁৱৰ মদন মানে তই বহুত শিক্ষিত হলি পঢ়ি শুনি কিন্তু আজিহে গম পাইছোঁ তোৰ শিক্ষা পোহৰ কিমান দূৰ আগবাঢ়িছে
কিয় কলিও তেনেকৈ ভোগৰাম বুজাই কচোন। শুন তেতিয়াহ'লে আমি মানৱ জাতি ইমান স্বাৰ্থপৰ হ'লোঁ নিজৰ বাদে আনৰ কথা ভাবিবলৈ সময় নাই। আজি দীপাৱলী, পোহৰৰ উৎসৱটো ঠিকেই, শুনিবলৈ বহুত ভাল লাগে। নিজক পাহৰি গৈছোঁ, কিন্তু ভাবিবলৈ সময় নাই। কিন্তু আমি এই উৎসৱটো পাতিব গৈ নিজকে কিমান তলতীয়া কৰিছোঁ। কংক্ৰিটৰ ঘৰৰ ভিতৰত নিজকে কিমান বুৰ্বক বনাই তুলিছোঁ। আজি তই হাঁহিছ মাটিৰ চাকি যুগত এতিয়াও আছোঁ বুলি, কিন্তু তোক মই সুধিছোঁ, তই যে কৈছ জাকজমক লাইট আৰু ফটকা ফুটোৱাৰ কথা, ভাবিছনে এইবোৰৰ পৰা আমাৰ লগতে জীৱকুলৰ কিমান ক্ষতি হৈছে? দাদা, মই মাজতে কথা এটা কওঁ। মই কুমাৰ মানুহ আৰু মোৰ কুমাৰ ভাই বন্ধুসকলক যদি আপোনালোকেই নাচায় তেনেহ'লে আমাৰ কি হ'ব? ভোগৰাম ঠিকেই কৈছ দে তই। এইবাৰ ময়ো মাটিৰ চাকিৰে দীপাৱলী পালন কৰিম। ব'ল ব'ল এতিয়া ঘৰলৈ যাওঁ, কলপুলি আৰু মাটিৰ চাকিৰে পোহৰৰ উৎসৱক আদৰোঁগৈ। ৰাহক ৰাইজসকল, এইবাৰ দীপাৱলী চাইনাৰ লাইটেৰে নহয়, মৃৎশিল্পীসকলৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মাটিৰ চাকিৰে পালন কৰোঁ। আৰু লগতে সোণালী অসম ইউটিউব চেনেলৰ তৰফৰ পৰা আগতীয়াকৈ জনালোঁ সমূহ অসমবাসী ৰাইজলৈ দীপাৱলীৰ হিয়া বুঢ়া শুভেচ্ছা। আৰু লগতে আহি থকা যি আচলতে দীপাৱলীৰ মাটিৰ চাকিত দীপাৱলী যিখন আচলতে ছুটি ছবি আপোনালোকে আগবঢ়াই দিম অতি সোনকালে। সকলোৱে চাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, একদম বেল আইকনটো দবাই দিব।